গতিকে ৰাইজ মই দীঘলীয়া কথা নকওঁ আমি এটা কথা স্পষ্টকে কৈছো ষষ্ঠ অনুসূচীৰ যি অধিকাৰ সেই অধিকাৰ দিম বুলি বিজেপিয়ে কৈছিলে নহয় বিজেপিয়ে কৈছিলে যে পূৰ্ণাংগ ষষ্ঠ অনুসূচীত যি অধিকাৰ পাব লাগে সেই অধিকাৰ দিম কিন্তু যেনেকে বিহাৰত ভোট চুৰ কৰিছে কাৰ্বি আংলঙতো ৰাইজৰ অধিকাৰ বিজেপিয়ে চুৰ কৰিছে সেই অধিকাৰ আমি পাব লাগিব এয়া আমাৰ সাংবিধানিকভাৱে দিয়া অধিকাৰ জন্মস্বত্ব অধিকাৰ গতিকে ৰাইজ মই দীঘলীয়া কথা নকওঁ এটা কথা কৈছো আমাৰ জনজাতীয় লোক জনজাতীয় যিসকল ব্যক্তি আছে তেওঁলোকৰ অধিকাৰ কাঢ়িবৰ কাৰণে বিজেপিয়ে কাম কৰি আছে তাক বাধা দিব লাগিব বিজেপি জনজাতীয়সকলৰ শত্ৰু এই কথা আপোনালোকে বুজি পাব লাগিব বিজেপি খিলঞ্জীয়া ৰাইজৰ শত্ৰু সেইকাৰণে 55,000 বিঘা উচ্ছেদ কৰিব খোজা মাটিৰ 49,000 বিঘা মাটি জনজাতীয় ৰাইজৰ মাটি 49,000 বিঘা ট্ৰাইবেল এৰিয়াৰ মাটি এই কথা আপোনালোকে বুজি পাব লাগিব গতিকে বিজেপি ট্ৰাইবেল সকলৰ শত্ৰু জনজাতীয় ৰাইজৰ শত্ৰু গতিকে বিজেপিক উৎখাত কৰিব লাগিব আৰু বিজেপিক উৎখাত কৰাৰ এই সংগ্ৰামত অকল কাৰ্বি ডিমাচা সকলেই নহয় ইয়াত থকা সকলো কাৰ্বি ভূমিৰ মাটি আম্বানী আদানী ৰামদেৱ আৰু গডৰেজক দিবৰ বিচৰা যি ষড়যন্ত্ৰ এই ষড়যন্ত্ৰ ফৰাই আমি অধিকাৰৰ কাৰণে আমাৰ অধিকাৰ সুৰক্ষিত কৰাৰ কাৰণে জয়নিংটি কাঠাৰক আমি আগবঢ়াই দিম বিধানসভাৰ মজিয়াত গতিকে ৰাইজ আপোনালোকে সকলোৱে সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব 20,000 বিঘা